Hello, welcome to Rhino Venue, an informative channel of Assam. আজি আমি এই ভিডিঅ'টোত অসমৰ বায়োডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰতাৰ বিষয়ে আলোচনা কৰিম। ফ্ৰম এক্সাম পইণ্ট অফ ভিউ টপিকটো বহুত ইম্পৰ্টেণ্ট হয় আৰু সকলোৱে জানিবও লাগে বায়োডাইভাৰ্চিটি অৰ্থাৎ গছ-গছনি জীৱ-জন্তু অসমত কি পোৱা যায়, কিয় অসমখন ৱৰ্ল্ড ফেমাছ, কিয় বাহিৰৰ পৰা মানুহ আহে, কেৱল কাজিৰঙাত গৈ পিনি এশিঙীয়া গড়টো চাবলৈ কাৰণে বাহিৰৰ পৰা মানুহ আহে নেকি? নাহে। অসমত ইয়াৰ উপৰিও বহুত গছ-গছনি আছে, বহুত জীৱ-জন্তু আছে, বান্দৰৰ নানান প্ৰজাতি আছে, মাছৰ বহুত প্ৰজাতি আছে। আমি আজি ইয়াত সকলোখিনি কথা জানিব পাৰিম, মাছৰ পৰা চৰাইৰ পৰা হৰিণৰ পৰা আদি কৰি সকলো কথা আমি ইয়াত কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম। জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ ক্ষেত্ৰত অসমত 5খন নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান আৰু 18খন ৱাইল্ড লাইফ চেঞ্চুৰীজ বা অভয়াৰণ্য দেখা পোৱা যায়। কাজিৰঙাত 5টা ৱৰ্ল্ড ফেমাছ মেমেলছ বা স্তন্যপ্ৰায়ী প্ৰাণী পোৱা যায়। সেইকেইটা হৈছে এশিঙীয়া গড়, এছিয়াৰ হাতী, এছিয়াৰ বনৰীয়া জলজ ম'হ, দল হৰিণা আৰু ঢেকীয়াপতীয়া বাঘ। ইয়াৰ উপৰিও কিছুমান প্ৰধান জীৱ হৈছে সুগৰী পহু, সৰপহু, নাহৰফুটুকী বাঘ আৰু বিভিন্ন সৰীসৃপ আৰু উভচৰ প্ৰাণী। কাজিৰঙাত এশিঙীয়া গড় আৰু বনৰীয়া ম'হৰ আটাইতকৈ বেছি পপুলেশ্যন দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও ৰয়েল বেংগল টাইগাৰ বা ঢেকীয়াপতীয়া বাঘৰ আটাইতকৈ বেছি ঘনত্ব দেখিবলৈ পোৱা যায়। আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন, অসমৰ ৱৰ্ল্ড হেৰিটেজ ছাইট বা বিশ্ব ঐতিহ্য ক্ষেত্ৰকেইটা কি? এটা হৈছে মানাহ নেশ্যনেল পাৰ্ক আৰু আনটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। এটা নতুন প্ৰগ্ৰেম হাতত লোৱা হৈছে, নামটো হৈছে ইণ্ডিয়ান ৰাইনো ভিজন 2020, যাৰ জৰিয়তে এশিঙীয়া গড় মানাহ ৰাষ্ট্ৰীয় উদ্যানতো ৰিইণ্ট্ৰডিউচ কৰোৱা হৈছে। বৰ্তমান কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান দুয়োখনতে এশিঙীয়া গড় উপলব্ধ। ঠিক তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰতো বহুত ডাইভাৰ্চিটি দেখিবলৈ পোৱা যায়। বিভিন্ন প্ৰজাতিৰ মূল্যৱান গছ-গছনিসমূহ বা ইকনমিকেলি ভেলুৱেবল গছ-গছনিৰ লগতে 293 প্ৰজাতিৰ অৰ্কিড, 38টা প্ৰজাতিৰ বাঁহ গছ আৰু 14টা প্ৰজাতিৰ বেত, ইয়াৰ লগতে 952 প্ৰজাতিৰ ঔষধি গছ-গছনি পোৱা যায়, মেডিচিনেল প্লাণ্ট পোৱা যায়। আৰু বিভিন্ন ধৰণৰ মেডিচিনেল প্লাণ্টসমূহ আয়ুৰ্বেদিক, হোমিঅ'পেথিক বা ইউনানী মেডিচিনছ বা ঔষধসমূহ বনোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আৰু অসমীয়া দৰৱ নিৰ্মাণ কৰাসকল, যিসকলক আমি বেজ বুলি জানো, ট্ৰেডিশ্যনেল ভিলেজ প্ৰেক্টিশ্যনাৰ্ছ, তেওঁলোকেও এনেকুৱা স্পেচিছবিলাক বা গছ-গছনিবিলাকৰ ওপৰত বেছ কৰিয়ে দৰৱ বা ঔষধ নিৰ্মাণ কৰে। কিছুমান মেডিচিনেল প্লাণ্টছ হৈছে তুলসী, তিতাফুল, পিপলি, মহাভিংৰাজ, বেল, শিলিখা, মেজাংকুৰি, বনহালদি ইত্যাদি। অসমৰ লাক্সাৰিয়েণ্ট ফৰেষ্ট বা গ্ৰাছলেণ্ডবিলাকে অসমৰ বিভিন্ন ধৰণৰ ফনা বা জন্তুসমূহৰ কাৰণে এটা আইডিয়েল কণ্ডিশ্যন বা এটা উপযুক্ত বাসস্থান তৈয়াৰ কৰে। অসমত 193 প্ৰজাতিৰ মেমেলিয়ান স্পেচিছ বা স্তন্যপ্ৰায়ী প্ৰাণী পোৱা যায়। তাৰে কিছুমান হৈছে এশিঙীয়া গড়, নলগাহৰি বা পিগমি হগ, স্বাম্প ডিয়েৰ বা দল হৰিণা, সৰপহু, ফুটুকী হৰিণ, গধাফুল, মাৰ্বল মেকুৰী, সোণালী মেকুৰী, জহামাল ইত্যাদি। ইয়াৰ উপৰি অসমত 9টা প্ৰজাতিৰ বান্দৰ পোৱা যায়। তাৰে কিছুমান হৈছে সোণালী বান্দৰ, লাজুকী বান্দৰ, টুপিমূৰীয়া বান্দৰ, গাহৰি নেজীয়া বান্দৰ আৰু অসমত একমাত্ৰ এপ বা নেজ নথকা বান্দৰটো হৈছে হলৌ বান্দৰ। এইটো অকল অসমৰে নহয়, ভাৰতৰ একমাত্ৰ এপ হয়। চৰাইৰ ক্ষেত্ৰতো অসমত বহুত ডাইভাৰ্চিটিজ দেখিবলৈ পোৱা যায়। প্ৰায় 600 প্ৰজাতিৰ চৰাই অসমত উপলব্ধ আৰু তাৰে 45 প্ৰজাতিৰ চৰাই এণ্ডেঞ্জাৰ্ড স্পেচিছ হিচাপে বা অতিকৈ বিপন্ন বা লুপ্তপ্ৰায় প্ৰাণী হিচাপে ইণ্ডিয়ান ৰেড ডেটা বুকত সন্নিৱিষ্ট কৰা হৈছে। তাৰে কিছুমান হৈছে হাড়গিলা, বৰটোকোলা, উলুমৰা, দেওহাঁহ, সেউজীয়া ময়ূৰ আৰু বিভিন্ন প্ৰজাতিৰ হাঁহ, শগুন, ঈগল আদি। ফাৰ্ডাৰ 19টা প্ৰজাতিৰ কাছ, 77টা প্ৰজাতিৰ সাপ আৰু জেঠী, 70টা প্ৰজাতিৰ এম্ফিবিয়েন্স বা উভচৰ প্ৰাণী দেখিবলৈ পোৱা যায়। প্ৰায় 185 প্ৰজাতিৰ মাছ দেখিবলৈ পোৱা যায় আৰু তাৰে কিছুমান হৈছে বটিয়া, খলিচা, তোৰা, দৰিকণা, পাভ, চিতল, ৰৌ, কাটলা, মাগুৰ, শিঙি, শল ইত্যাদি। ইয়াৰ উপৰিও 39টা প্ৰজাতিৰ শামুক দেখিবলৈ পোৱা যায় আৰু তাৰে 10টা প্ৰজাতি খাদ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। 750 প্ৰজাতিৰ পখিলা আৰু 387 প্ৰজাতিৰ চগাও অসমত দেখিবলৈ পোৱা যায়। এয়া আছিল অসমৰ বায়োডাইভাৰ্চিটি বা জৈৱ বৈচিত্ৰতাৰ এটা চমু পৰিচয়। আপোনালোকে যদি ইয়াৰ উপৰিও কিবা জানিবলগীয়া থাকে বা যদি পঢ়িব খোজে, অসমীয়াত পঢ়িব খোজে বা ইংলিছত পঢ়িব খোজে, তেনেহ'লে আমাৰ এপ্লিকেশ্যন বা ৱেবছাইটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তাৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা হৈছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব। Thank you so much for staying with us. Have a great day.